হেলমেটটো এৰি থৈ আহিলোঁ আৰু যাম এতিয়া আকৌ হেলমেট আনিবৰ কাৰণে উঠি আহিছিলোঁ কিবাকৈ আকৌ যাব লাগিব হেলমেট আনিব চাই থাকক ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই ৰাজদীপ আৰু মই মোৰ আপোনাক স্বাগতম জনাইছোঁ চ' গাইছ আজি লৈ যাম আপোনাক এটি ধুনীয়া জেগাত আৰু জেগাটো এনেকুৱা পাহাৰৰ ওপৰতে থাকিব মই পিছে মোৰ ঘৰৰ পৰাহে ওলালোঁ এতিয়া আৰু আজি হৈছে ৰবিবাৰ মোৰ বেগত আছে অলপ কিবা বস্তু মানে কিবা অলপ বস্তু বেয়া হৈছিলে সেইখিনি বস্তু মই দিব যাম পল্টন বজাৰত চ' যিয়ে নহওক আৰু মই লৈ যাম আপোনাক সেইখন পাহাৰত যিখন পাহাৰ আপুনি দেখি আছে সেইখন পাহাৰত এটা ধুনীয়া চাই মন্দিৰ আৰু ফুৰাব লৈ যাম মন্দিৰটোত আপোনাক পূজা কৰিব নহয় বাৰু ফুৰাব লৈ যাম চ' মোৰ লগত থাকিব গম পাইছে আৰু কোন চ' লৈ যাম ফুৰাব আৰু লগত অলপ কামো আছে সেইখিনি কাম কৰিম আজি ৰবিবাৰ তো অফিচ বন্ধ আৰু জানে আমাৰ নিচিনা সৰু সুৰা মানুহে অফিচ বন্ধৰ দিনাই এনেকুৱা ধৰণৰ ফূৰ্তি বাজ বা ধেমেলীয়া কিছুমান কাম কৰিব পাৰে বা নিজৰ যিখিনি ঘৰুৱা কাম থাকে সেইখিনি কৰিব পাৰে চ' গাইজ চাই থাকক ছানগ্লাছযোৰ পিন্ধাই পিছে বেছি লেভেল যেন লাগিছে নেকি অ'কে একো নাই আমি ডেকা ল'ৰা অলপ চলপ জানে একচুৱেলি নাই মোৰ চকুত বহুত ৰ'দ পৰি আছে আৰু ৰ'দৰ কাৰণে ছানগ্লাছ পিন্ধা হয় নৰ্মেলি বাইক চলালে ছানগ্লাছযোৰ লাগে চ' পিন্ধিছোঁ বেছি লেভেল যেনটো হোৱা নাই আৰু লেভেল হ'লে একো নাই আৰু অলপ চলপ চলি যায় হয়নে চ' লৈ যাম আপোনাক চাই থাকক টিল দ্য এণ্ড হৈ গ'ল মোৰ বাইক ষ্টাৰ্ট আৰু আমি যাম এতিয়া ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট কৰিমহে তো ষ্টাৰ্ট কৰিমহে ফুলকৈ ক'লোঁ বাৰু যিয়ে নহওক ষ্টাৰ্ট কৰিম আমি যাম হ'ব আৰু কি ক'ম আৰু হ'ব দিয়ক চাই থাকক ৱেল গাইজ মই আহি পালোঁ মোৰ শিপিনৰ ঘৰত বুজি পাইছে ন কাৰ ঘৰত তলত আহি পাইছোঁ চ' আহি আছে শিপিনে আৰু চাই থাকক ৰ'ব আৰু চশমাযোৰ কেনেকুৱা লাগিছে এযোৰ মানে হৈছে তেওঁৰ তো পিন্ধি লৈছোঁ মই মানে মোৰ লগত সেইদিনাখনে ভুলতে গুচি গৈছিলে তো পিন্ধি লৈছোঁ মই কেনেকুৱা লাগিছে বুঢ়া যেন লাগিছেনে মই হাত মাৰ যেন চ' চাই থাকক কিমান পাহাৰ দেখিছেনে বহুত পাহাৰ আহিব মজা লাগে আহি কিনে এতিয়া ওপৰলৈকে লৈ যাম আৰু দেখিব কিমান পাহাৰ বলক ৱেল গাইজ আহি পাইছোঁ এতিয়া হৰগৌৰী মন্দিৰ আৰু বিৰুবাৰীতে অৱস্থিত এই মন্দিৰটো আৰু লোকেলি মানে নৰ্মেলি জানেই আৰু মন্দিৰটো তিনচান্দি বুলি জানেই আৰু বহুত ফেমাছ মন্দিৰ হয় বিৰুবাৰীৰ স্থিত মন্দিৰ হয় চ' আহিব আৰু আহিছে বহুত মানুহ দেখাই আছোঁ কোন আহিছে কিমান মানুহ আহিছে আহে নৰ্মেলি বহুত মানুহ আহে চাই থাকিব অ'কে ভাগৰ লাগিছে চ' গাইজ সঁচাকৈ ভাগৰ লাগিছে ধেমালি কৰি থকা নাই তো আহিব আৰু নৰ্মেলি বহুত মানুহ আহি আছে নামি আছে আমি উঠি আছোঁ অকল ইমানেই নহয় বহুত ওপৰলৈকে চিৰি আছে মই দেখাই আছোঁ জুম কৰি অলপমান আৰু ওপৰলৈকে আছে আমি এতিয়া আধাও পোৱা নাই সেইখিনি এটা হ'ল প্ৰব্লেম এটা ফেচ কৰিলোঁ সমস্যাটো হৈছে এইটো যে হেলমেটটো এৰি থৈ আহিলোঁ আৰু যাম এতিয়া আকৌ হেলমেট আনিবৰ কাৰণে উঠি আহিছিলোঁ কিবাকৈ আকৌ যাব লাগিব হেলমেট আনিব চাই থাকক এইবিলাক কি কয় জ্বালা দিয়ক মানে ভিডিঅ' বনোৱাৰ জোচতে মই হেলমেট এৰি থৈ আহিলোঁ এতিয়া গালি খাব লাগিব অ'কে আকৌ যাম আকৌ আনিব হেলমেট চাই থাকক কি বুলি ভাবতা হে জজ বহুত আতা হে হেলমেট আনি দৌৰি ভাগৰ লাগিছে বহুত মই ধেমালি কৰা নাই সঁচাকৈ বহুত ভাগৰ লাগিছে কিমান চিৰি মই উঠিছোঁ মই দেখাই দিম বহুত চিৰি উঠিছোঁ আৰু হেলমেটটো পিনে লৈ কিনে মোক দেখাই আছে চ' উঠি আছে একচুৱেলি এইবোৰ যে দিছে চাৰ্টবিলাক দেখাই দিয়া তুমি অলপমান এইবোৰ যে দিছে এইবোৰ মানুহক ৰেষ্ট ল'বৰ কাৰণে দিছে যাতে মানুহে উঠি ভাগৰ লাগিলে যাতে তাতে চাত অলপমান ৰেষ্ট ল'ব পাৰে তাৰ কাৰণে দিছে চ' গাইজ আহক এতিয়া যাম আমি আহক যাম চিৰিয়াছলি গাইজ বহুত ধুনীয়া প্লেচ হয় অলমষ্ট বহুত শান্তিৰ প্লেচ হয় ওপৰলৈকে গৈ আছোঁ আমি ফাইনেলি পোৱা নাই পাম আৰু সেইকাৰণে চাই নামা কিবাকৈ আহি উঠি আমি অলমষ্ট আমাৰ ডেষ্টিনেশ্যন পাইছোঁ আৰু সৰ্বপ্ৰথমে গণেশ ভগৱানক প্ৰণাম এটা কৰি উঠিম এতিয়া
আৰু অলমষ্ট কমেও 20-25মান চিৰি হ'ব চাগে। তো যাম, ওপৰৰ দৃশ্য দেখুৱাই আছোঁ মই। আহি পাইছোঁ একদম ওপৰত, অলপ ভাগৰটো কমিছে, বহুত ধুনীয়া বতাহ মাৰি আছে। আৰু সেই যে বগা বগা এইবিলাক যে দেখিছে, সেইবোৰ কি হয় কওকচোন? ক'ব পাৰিব চাগে মেবি। সেইবোৰ একচুৱেলি ইমান জব যে গছৰ পাতৰ নিচিনা একদম জাবৰাৰ নিচিনা যে লাগি আছে, সেইবোৰ একচুৱেলি মানুহৰ ঘৰ হয়। আৰু অলমষ্ট হাফ গুৱাহাটী হয় ক'ব গ'লে। তো এৰাউণ্ড 60% গুৱাহাটী হয় মই দেখুৱাম। বহুত ধুনীয়া লাগে ওপৰৰ পৰা চাই, আৰু বহুত বেয়াও লাগে, ইমান কংক্ৰিট হৈ গৈছে। আৰু বহুত ভালো লাগে যে বহুত আপডেট হৈ গৈছে। চ' চাওক, মই দেখাই আছোঁ। আই টি আইৰ পুখুৰীটো আৰু ইমান ডাঙৰ, আৰু ওপৰৰ পৰা চাই সঁচাকৈ বহুত ভাল লাগিছে। চাওকচোন, ড্ৰোন শ্বট ল'ব পৰা হ'লে আৰু ভাল লাগিলে হয়। মোৰ বাৰু ড্ৰোন নাই বাৰু, তথাপিও আৰু লেভেলটো ফালিলোঁ আৰু ড্ৰোন থাকিলে। মই কৈছিলোঁ যে সেই পুখুৰীটোৰ কথা, সেইটো একচুৱেলি আই টি আইৰ পুখুৰী নহয়, সেইটো টিবি হস্পিটেলৰহে পুখুৰী। আৰু ওচৰতে বিৰুবাৰী অঞ্চলতে টিবি হস্পিটেল এখন আছে, আৰু তাৰে পুখুৰী হয় সেইটো। মই দেখাই আছোঁ পুখুৰীটো, আৰু এবাৰ বহুত ডাঙৰ আৰু বহুত ধুনীয়া। কুকুৰ দুটাকো চাওকহে, দুয়ো কুকুৰে লগ লাগি কি কথা পাতিছে বাৰু চাওকচোন। কি বা পাতিছে কথা, বুজি পোৱা হ'লে জীৱ জন্তুৰ মাত। চাওকচোন চাওক। এইটো হৈছে আমাৰ ভোলেনাথ দেৱৰ যিটো নন্দী বাবা। আৰু এটা জনপ্ৰচাৰিত এটা কথা আছে যে নন্দী বাবাৰ কাণত কিবা মনোকামনা ক'লে তেওঁ পূৰণ কৰে বুলি। যিয়ে নহওক বাৰু, দেখাইছোঁ নন্দী বাবাক, চাওক। সঁচাকৈ বহুত ধুনীয়াকৈ সজাই ৰাখিছে মন্দিৰটো, যদিও ওপৰত হয় বহুত ভালেখিনি ওপৰত, আৰু পৰিৱেশটো সঁচাই বহুত ধুনীয়াকৈ ৰাখিছে, চাফ চিকুণ। আৰু ইপিনে আছিলে শিৱৰাত্ৰিৰ অলপমান প্ৰিপেৰেশ্যন কৰি থকা হৈছিলে, মানে শিৱৰাত্ৰি হৈ গ'ল, কিন্তু জেগাবোৰ চাফ চিকুণ কৰি থকা হৈছে, আৰু ইপিনে লগোৱাবিলাকে কাম কৰি আছে ধুনীয়াকৈ। তো সেইটো হৈছে। আৰু ইপিনে চাই বাবা এটা সৰু চাই মন্দিৰো বনাই থোৱা হৈছে ধুনীয়াকৈ। আৰু পৰিৱেশটো সঁচা বহুত ধুনীয়া, বতাহ মাৰি আছে বহুত ধুনীয়াকৈ। তো আপোনালোকে চাওক। আৰু ইপিনে আছে আমাৰ মন্দিৰৰে কিছু ব্যক্তিয়ে, তেওঁলোকে ক'ব আছে হয় ভক্ত। তো এওঁলোকে ওচৰৰ, আপোনালোকেতো ইয়াৰে ওচৰৰে হয় চাগে? আমি ভাস্কৰ নগৰত থাকে। কেনেকুৱা ইয়াতে শিৱৰাত্ৰি বহুত ডাঙৰকৈ পাতিছিলে? ডাঙৰকৈ পাতে। ওচৰে পাজৰে বহুত মানুহ আহে চাগে? ওচৰত দূৰৰ পৰাও আহে। দূৰৰ পৰাও আহে, আহিব পাৰে। আৰু বেলেগ ভক্ত যিবোৰ থাকে তেওঁলোকো আহিব পাৰে। সেইটোৱে। আৰু এইবোৰ বাবা গান শুনি আছে বতাহত ধুনীয়াকৈ বহি। তো মন্দিৰটো মই ভিতৰৰ পৰা দেখাই আছোঁ বাৰু। আৰু তেতিয়া যে মই দেখাইছিলোঁ আপোনালোকক পাহাৰখন, তেতিয়া মোক ষ্টাৰ্টিঙত সেইখন পাহাৰৰ পৰা দেখাইছিলোঁ, আৰু আহি পালোঁ মই এতিয়া এইখন পাহাৰ। চ' এইটো এটা পৰিৱেশ, ধুনীয়া পৰিৱেশ। আৰু মন্দিৰটো এইটো চাইডে হয়। মন্দিৰৰ যিজন বাবা হয়, যিয়ে পূজা প্ৰাৰ্থনা কৰে, তেওঁৰ লগতে মই আছোঁ। আৰু তেওঁ ক'ব মন্দিৰৰ বিশেষত্ব, আৰু তেওঁ মন্দিৰৰ বিশেষত্ব ক'ব। আৰু এইটো মন্দিৰ একচুৱেলি বহুত আগৰ পৰাই আছে, বহুত পুৰণি মন্দিৰ হয়। আৰু শিৱৰাত্ৰি গ'ল, আচ্ছা। আৰু যোনে যি মনোকামনা কৰে, হয়, এই তাতে গ'লে গম পাব। হয়, ৰঙা ফিটা বান্ধে, হয়, আৰু বাবাৰ কাপোৰ বান্ধে, হয়। এইবিলাক চব মনোকামনা পূৰ্ণ কৰে। আচ্ছা। আমাৰ হৈ গ'ল ফাইনেলি, আমি ভগৱানক দৰ্শন কৰিলোঁ, জাগাও চালোঁ, বহুত ধুনীয়া পৰিৱেশ। অলমষ্ট কৈছোঁৱে ভিডিঅ'টোত, আধা ভাগ মই জাগাৰ কথাই কৈ আছোঁ, বহুত ধুনীয়া লাগিছে। আৰু যিসকল বাবা আছে, বা যিসকল ভক্ত আছে, বা ওচৰৰে যিসকল ৰাইজ আছে, যিসকলে চাইছে মন্দিৰৰ পৰিৱেশটো, তেওঁলোকে সঁচাকৈ বহুত ধুনীয়াকৈ ৰাখিছে। আৰু চবতকৈ ডাঙৰ জমনি কেছ, তেওঁলোকে ভাবিছে যে মই কিবা টিভি চেনেলৰ পৰা আহিছোঁ বুলি। বাট ন' ডাউট মই তেওঁলোকক বুজাই দিছোঁ যে ইউটিউব চেনেল হয়। কিন্তু নাজানো আৰু বয়সস্থ মানুহ বুজি পাইছেনে নাই, বা যা নহওক তেওঁলোকে বুজি পাব লাগে। আৰু পৰিৱেশটো বহুত ধুনীয়া, আহিব আগলৈকে। আৰু এটা কথা কওঁ শেষত, আল বি বেক উইথ আনাডাৰ ভিডিঅ'। মই বেলেগ এটা ভিডিঅ'ৰ লগত আকৌ আহিম, এই মুখখন দেখাবৰ কাৰণে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, বা ভাল লাগিছে যদি ইউটিউবত মোৰ চেনেলটো যদি অলপমান হ'লেও ভাল লাগিছে, কোণত টুককৈ অলপ যদি ভাল লাগিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই ইউটিউবৰ কোণাত এটাত পৰি থাকিম, আৰু অলপ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব।
আৰু শ্বেয়াৰ কৰিব নিশ্চয় শ্বেয়াৰ কৰিব আৰু সঁচাকৈ কোন এটাত পৰি থাকিম ইউটিউবৰ ময়ো বহুত ডাঙৰ ডাঙৰ ব্লগাৰ আছে তেওঁলোকৰ তুলনাততো মই একোৱেই নহয় সৰু চাই মানুহ এজন হয় মই যিয়ে নহওক ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিব ছাবস্ক্ৰাইব কৰি দিলে তো চাই থাকক আৰু যিখিনি ক'ব লগা আছে কৈয়ে দিলোঁ আগলৈকে এটা নতুন ভিডিঅ' লৈ আহিম বেলেগ এটা ভিডিঅ' লৈ আহিম তো চাই থাকিব অ'কে থেংক ইউ বাই বাই এতিয়া যাম আমি নকওঁ একো বাই বাই